সকলোকে গুড মৰ্ণিং জনাইছোঁ। বহু দিনৰ মূৰত আজি ভাবিলোঁ যে এটা ডেইলি ভ্লগ কৰোঁ। মই আকৌ ইমান এটা ডেইলি ভ্লগ কৰি ভাল নাপাওঁ, কিয় জানেনে? কাৰণ প্ৰত্যেকটো মুহূৰ্ততে কেমেৰাটো অন কৰি পেলাই ভিডিঅ' কৰি পেলাই দেখাব লাগে। আৰু মই এনেকুৱা এলাহো বেছি আৰু মই পাহৰি থাকোঁ ভিডিঅ' কৰিবলৈ। মই যিবিলাক ভিডিঅ' বনাওঁ বহি পেলাই কথা কওঁ, সেইবিলাকত খুব বেছি 5 মিনিট বা 10 মিনিট সময় ভিডিঅ'টো বনালোঁ, আপলোড দি দিলোঁ। কিন্তু ব্লগিং কৰিলে এডিটিং কৰা বা প্ৰত্যেকটো সময়ত ভিডিঅ' কৰা মোৰ দ্বাৰা নহয়। তথাপিতো আজি ভাবিলোঁ যে আপোনালোকৰ কাৰণে বনাওঁ। ৰাতিপুৱা শুই উঠি নাস্তা বনাইছোঁ। হাজবেণ্ডৰ আছে ডিউটি, সেইকাৰণে ভাবিলোঁ যে ৰুটি আৰু চব্জি বনাওঁ, তাৰপিছতে তেওঁক ডিউটি পঠাম। মই আকৌ ৰুটি বনালে গেছত এনেকৈ পুৰি দিওঁ চেপেনাৰে। বহুতে কয় গেছত এনেদৰে ৰুটি পুৰি খাব নাপায়, এখন জালনা পায় যে সেই জালনাখনত দিলে ভাল, কিন্তু মই সেইখন কিনি অনা নাই, এনেকৈ চেপেনাৰে দিয়ে মই বনাওঁ। আপোনালোকে কেনেকৈ বনায় বাৰু? তাৰপিছতে গৰম গৰম ৰুটিত গৰম গৰম ঘি বনাই দিওঁ। অলপমান পিছতে আকৌ আমাৰ ঘৰলৈ গুণু আহিলে, তাৰপিছত সিহঁতক সেই ৰুটিত যে মাজত চেনি সুমুৱাই দিয়ে, আমাৰ মায়ে আগতে কয় জোনবাই বনাই দিছোঁ বুলি কয়, এই খাই বৰ ভাল লাগে, সেইকাৰণে সিহঁত দুটাকো মই বনাই দিলোঁ। কি কৰিছা? মালে মনত পৰিছে নি? মালে মনত পৰিছে নি? পাপালে মনত পৰিছে নেকি? এইফালে মই ৰাতিপুৱাৰ পৰা গা ধুবলৈ যাব পৰা নাই। এইফালে ষ্টেপ আছে নহয়, এৰি থৈ যাব নোৱাৰি, সেইফালে বগাই গুচি যাব। সেইকাৰণে তাৰপিছতে এতিয়া একেবাৰে আবেলি হ'ল। মাজতে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, মই কৈছোঁৱে ব্লগিং কৰা অভ্যাস যিহেতু নাই। তাৰপিছত পুৰি সৈতে অকণমান খাই ল'লোঁ চাহ। এতিয়া ওপৰত যাম। এইফালে দেখিছেনে কিমান ধুনীয়া লাগিছে আজি বতৰটো। ওপৰৰ পৰা ভিউ চাওক, কিমান ধুনীয়া লাগিছে। চাহ অকণমান খালোঁ, খাই পেলাই ওপৰলৈ আহিছোঁ। ওপৰত এনেকৈ যদি অকণমান বহি কৰি ওপৰৰ পৰা এনেকৈ চাই থাকোঁ ন, চবফালে দেখি ওপৰত বহিলে এই যে কাপোৰ মেলা পাত ছটা, এইবোৰ নাৰিকল চাৰিকল কি গুচাইছিলে জানো পায়, নাৰিকল হেৰি পৰি আছে ওপৰৰ পাত ছটাত বহিলে যে গোটেইফালে দেখি থাকি। ইয়াতে সদায় আবেলি আবেলি মই বহোঁহি, ল'ৰাক টিউশ্যনত পঠালোঁ, আহি পেলাই বহিছোঁহি। ব্লগিং কৰা ইমান অভ্যাস নাই, লাহে লাহে ষ্টাৰ্ট কৰিছোঁ। ভুলবিলাক শুধৰাই দিব। যদি আপোনালোকে ব্লগবিলাক চাই ভাল পায় কমেণ্ট কৰিব, তেতিয়া ব্লগবিলাক দিবলৈ ট্ৰাই কৰিম। আচলতে কি হয়, আমাৰ ডেইলি লাইফটোত ইমান স্পেচিয়েল নাথাকে, সদায় একেখিনিকে দেখা পালে বেয়া পাওঁ, সেইকাৰণে মই তথাপিতো যদি কোনোবাই চাই ভাল পায় দিম আৰু ন। তো আজি ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।